নমস্কাৰ আৰু সুপ্ৰভাত জনালো সকলোকে আৰু আজি এটা মই নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিছোঁ চাওকচোন ভিডিঅ'টো এয়া আমাৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাটৰ গৌৰৱ বাৰেচহৰীয়া ভাওনা বুলি কোৱা হয় বিশ্ব প্ৰসিদ্ধ বাৰেচহৰীয়া ভাওনা 226 বছৰত ভৰি দিলে আজি 5 ফেব্ৰুৱাৰীত এয়া লাই খুঁটা স্থাপন কৰিছে তাৰে কিছু দৃশ্যাংশ মই আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ 226 বছৰীয়া মানে নিজৰে মনটো কিবা আচৰিত লাগে 226 বছৰ হৈ গৈছে এয়া বাৰেচহৰীয়া ভাওনাৰ আজি লাই খুঁটা স্থাপনৰ কিছু অংশহে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া লাই খুঁটা স্থাপনৰ লগতে এয়া শোভাযাত্ৰা আৰম্ভ কৰিছে আৰু এয়া শ শ হাজাৰ হাজাৰ লোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে শোভাযাত্ৰাৰ পৰিৱেশটো চাওক দেখি কিমান ভাল লাগিছে আৰু ভাওনাখন কেনেকুৱা হ'ব আমাৰ সেইটো ভাবিলে মোৰ এতিয়াৰ পৰাই মানে আচৰিত অনুভৱ হৈ আছে যিহেতু এবাৰ বাৰেচহৰীয়া ভাওনাত নিজে উপস্থিত থাকিম আৰু শোভাযাত্ৰাখিনি দেখিয়ে মনটো ভাল লাগিছে এয়া ডাঙৰসকলৰ লগতে কণ কণ শিশুসকলেও শোভাযাত্ৰাত খোল বজাই ইমান ধুনীয়া প্ৰদৰ্শন কৰিছে সঁচাকৈ আকৰ্ষণীয় যিখন পথাৰত ভক্তপ্ৰাণ ৰাইজেৰে ভৰপূৰ হৈ আছে এই পথাৰখনৰ নাম হৈছে পকামুৰা পথাৰ ইয়াতে বাৰেচহৰীয়া ভাওনা হয় সৰুৰে পৰা দেখি আহিছোঁ এই বাৰেচহৰীয়া ভাওনা আৰু এইবাৰ যিহেতু নিজে উপস্থিত থাকিম বাৰেচহৰীয়া ভাওনাখনত সঁচাকৈ মনটো খুব ভাল লাগিছে এয়া সমূহ জামুগুৰিবাসীৰ ৰাইজে সকলো নিয়ম নীতিৰ মাজেৰে লাই খুঁটা স্থাপন কৰিবলৈ চেষ্টা কৰিছে তাৰে দৃশ্য আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাৰেচহৰীয়া ভাওনা প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে হয় আৰু একেদিনাই ইয়াত 21খন ভাওনা পাতে এয়া লাই খুঁটা স্থাপন কৰিবলৈ চেষ্টা কৰি আছে বহুত নিয়ম নীতি মাজেৰে আমাৰ ইয়াৰ জামুগুৰি ৰাইজে মিলি পেলাই লাই খুঁটা স্থাপন কৰিবলৈ চেষ্টা কৰিছে এয়া দবা শংখ উৰুলিৰ মাজেৰে এয়া লাই খুঁটা স্থাপন কৰা হৈছে খুব সুন্দৰভাৱে অনুষ্ঠানটো হৈ গৈছে এয়া আমাৰ 226 বছৰীয়া বাৰেচহৰীয়া ভাওনাৰ আজি প্ৰথম কাৰ্যসূচী লাই খুঁটা স্থাপন সম্পূৰ্ণভাৱে সুন্দৰভাৱে আজি অনুষ্ঠিত হৈ গৈছে
এয়া দিনৰ কাৰ্যসূচী লাই খুটাৰ পিছতে সন্ধিয়াৰ পৰিৱেশ চাকি বন্তিৰে মুখৰিত হৈ গৈছে আৰু আমাৰ বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হ'ব মাৰ্চৰ 6, 7, 8 আৰু 9 তাৰিখে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা এই বাৰেচহৰীয়া ভাওনা চাবলৈ সকলো লোক আহে আৰু মই অসমবাসীক আহ্বান জনাইছোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে সকলোৱে যেন যিমান পাৰে চেষ্টা কৰে এই বাৰেচহৰীয়া ভাওনাখন চাবৰ কাৰণে। আৰু মই ভিডিঅ'টো ইমানতে সামৰিলোঁ। সকলোকে ধন্যবাদ জনালোঁ ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।